মৰ্ণিং ভালনে সকলোৰে আশা কৰোঁ সকলো ভালে আছা আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ এটি নতুন টপিক আমি আৰম্ভ কৰিম দ্বিতীয় অধ্যায় অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ বিষয়টি হৈছে অনুজীৱ মানুহৰ কেনেদৰে শত্ৰু মানুহ বা অন্য প্ৰাণী গোটেই উদ্ভিদ গোটেইখিনিৰে গোটেই জীৱ জগতৰে কেনেদৰে শত্ৰু হ'ব পাৰে নাইবা ই কেনেদৰে ৰোগ সৃষ্টি কৰিব পাৰে সেই অপকাৰী অনুজীৱৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আজি আমি মানুহৰ ৰোগ সৃষ্টিকাৰী অনুজীৱৰ বিষয়ে আলোচনা কৰিম আমাৰ অনিষ্টকাৰী অনুজীৱসমূহে আমাৰ মানুহৰ উপকাৰো কৰে লগতে অনুজীৱই মানুহৰ অপকাৰো কৰে কিছুমান অনুজীৱই মানুহ উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে এনে ৰোগকাৰী জীৱসমূহক ৰোগকাৰক বোলে ধুনীয়াকৈ মই ইয়াতে লিখি দিছোঁ নোটছ মানুহ উদ্ভিদ তথা প্ৰাণীৰ ৰোগ সৃষ্টি কৰে এনে ৰোগ সৃষ্টিকাৰী অনুজীৱক ৰোগকাৰক বোলে ৰোগকাৰকসমূহ উশাহৰ লগত খোৱা পানীৰ লগত বা খোৱা আহাৰৰ লগত মানৱ শৰীৰত প্ৰৱেশ কৰে আৰু ইয়ে ৰোগ সৃষ্টি কৰে সংক্ৰামক ৰোগ মানৱ দেহত কেনেদৰে ৰোগ সৃষ্টি হয় অনুজীৱবোৰে কেনেদৰে ৰোগৰ সৃষ্টি কৰে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম মানৱ দেহত মই অলৰেডি তোমালোকক ক'লোৱে উশাহৰ লগত আহিব পাৰে খোৱা পানীৰ লগত আহিব পাৰে বা খোৱা আহাৰৰ লগত বা ইজনে সিজনৰ সংস্পৰ্শত আহিলে গতিকে সংক্ৰামক ৰোগ কাক বোলে বুলি যদি কোৱা হয় ক'ব লাগিব যিবোৰ ৰোগ বায়ু পানী আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰোগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে তাকে সংক্ৰামক ৰোগ বোলে যেনে কলেৰা চৰ্দি মাজুৱাই যক্ষ্মা আদি এবিধ ৰোগ সৃষ্টিকাৰী অনুজীৱৰ বাহকৰ নাম লিখা মাখি এটা এনেকুৱা বস্তু যিয়ে যিকোনো লেতেৰা বস্তুত মানুহৰ মলমূত্ৰই হওক বা আন কিবা এইবিলাকত পৰি পেলাই আকৌ মানুহৰ খোৱা খাদ্যত পৰিলে মানুহৰ ৰোগ হ'ব পাৰে ঠিক তেনেদৰে মাইকী এন'ফিলিছ মহটো ইহঁত মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহক এইটো মাইকী এন'ফিলিছ মহৰ চিত্ৰ আৰু মাইকী এইডিছ মহ ডেংগু ভাইৰাছৰ বাহক এইটো এটা খালী ঠাইবোৰ পৰা আহিব পাৰে মাইকী এইডিছ মহ ডেছ ভাইৰাছৰ বাহক ডেংগু ভাইৰাছৰ বাহক ইয়াৰ বাবে আমি কি কৰিব লাগিব আমি সদায় আঁঠুৱা তৰিব লাগিব যিহেতু মহটো পানী জমা হোৱা ঠাইত উৎপন্ন হয় মহে কণী পাৰে গতিকে আমি পানী জমা হ'ব দিব নালাগিব ইত্যাদি সাৱধানতা আমি অৱলম্বন কৰিব লাগিব ঠিক তেনেদৰে আমাৰ সংক্ৰামক ৰোগৰ যিটো কথা কোৱা হৈছে ইয়াতে আমাৰ মাখিৰ কথা কোৱা হৈছে মাখিয়ে যিহেতু জাবৰ জোঁথৰ বা বেয়া বস্তুত পৰি পেলাই মানুহৰ খাদ্যত পৰিলে মানুহ আক্ৰান্ত হ'ব পাৰে গতিকে মানুহে খোৱা খাদ্য সদায় ঢাকি ৰাখিব লাগে কেতিয়াও মানুহে কি কৰিব নালাগে ঢাকি নথোৱা খাদ্য খাব নালাগে ঢাকি নৰখা বস্তু খাব নালাগে ঠিক তেনেদৰে চৰ্দি হাঁচিওৱা আদিৰ পৰা যে মানুহৰ বেমাৰ বিয়পে গতিকে মানুহে মাস্ক বা ৰুমাল জাতীয় যিকোনো বস্তু যিটো আমি মুখত ঢাকি ল'লে আমাৰ উপকাৰী হয় আমি তেনেদৰে মাস্ক পৰিধান কৰি পেলাই আমি থাকিব লাগে গতিকে ইয়াৰে এখন খুব ধুনীয়াকৈ তালিকা দিয়া আছে আমি তালিকাখন চাই লৈছোঁ অনুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা মানুহৰ কিছুমান ৰোগ যক্ষ্মা হৰুৱাই মাজুৱাই পলিঅ' এইকেইটা ভাইৰাছ বেক্টেৰিয়া আদি অনুজীৱৰ পৰা হয় কেনেকৈ বিয়পে বায়ু বা স্পৰ্শ কৰিলে ইজনে আনজনক বা পানী স্পৰ্শ কি মাজুৱাই স্পৰ্শ কৰিলে বিয়পে পলিঅ'টো পানীৰ দ্বাৰা বিয়পে যক্ষ্মা আৰু হৰুৱাই বায়ুৰ দ্বাৰা প্ৰতিৰোধ ব্যৱস্থাটো ৰোগীক আছুতীয়াকৈ ৰাখিব লাগে ৰোগীৰ বস্তু বাহানি আন মানুহৰ বস্তু বাহানিৰ পৰা আঁতৰাই থ'ব লাগে উপযুক্ত বয়সত চিটা দিব লাগে ঠিক তেনেদৰে কলেৰা বেক্টেৰিয়াৰ দ্বাৰা হয়
কেনেদৰে বিয়পে পানী বা খোৱা বস্তু ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে আৰু ভাল অনাময় অভ্যাস গঢ়িব লাগে উপযুক্তভাৱে ৰন্ধা খাদ্যহে খাব লাগে ঠিক তেনেদৰে টাইফয়েড বিয়পে বেক্টেৰিয়াৰ পৰা কেনেকৈ বিয়পে পানীৰ দ্বাৰা গতিকে পানী উতলাই খাব লাগে চিটা দিব লাগে হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা কেনেকৈ বিয়পে পানীৰ জৰিয়তে পানী উতলাই খাব লাগে চিটা দিয়া প্ৰয়োজনীয় মেলেৰিয়া অনুজীৱ হ'ল বিয়পি যোৱা অনুজীৱ প্ৰটোজোৱা ঠিক তেনেদৰে কেনেদৰে বিয়পে মহৰ দ্বাৰা মেলেৰিয়াটো আমি পাইছোঁ মাইকী এন'ফিলিছ মহ মেলেৰিয়াৰ বাবে আৰু মাইকী এইডিছ মহটো ডেংগুৰ বাবে আঁঠুৱা তৰি শুব লাগে মহ মৰা দৰৱ ব্যৱহাৰ কৰিব লাগে মহে কণী পৰা ৰোধ কৰিবলৈ চাৰিওফালে ক'তো পানী গোট খাই থাকিবলৈ দিব নালাগে আশা কৰোঁ তোমালোকে এই গোটেইখিনি বুজি পাইছা এই তালিকাখন ধুনীয়াকৈ লিখি ৰাখিবা লগতে এই নোটছখিনি আৰু প্ৰশ্ন উত্তৰখিনি আশা কৰোঁ তোমালোকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ভালদৰে পঢ়িবা ধন্যবাদ